বন্ধুসকল অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰী 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা জয়মতী ছবিখনৰ দ্বাৰাই স্থাপন কৰা হৈছিল। ভৱেন্দ্ৰনাথ শইকীয়া আৰু জাহ্নু বৰুৱাৰ নেতৃত্বত সেই তেতিয়াৰে পৰা লাহে লাহে ই উন্নতিৰ শিখৰত উপনীত হৈছে। এই ইণ্ডাষ্ট্ৰীটো অৰ্থাৎ জলিউডৰ পৰাই ছবি জগতত ভৰি দি বহুজন অভিনেতা অভিনেত্ৰী আজি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ছবি জগতত নিজৰ অভিনয় প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে। আমি আজি ক'বলৈ আহিছোঁ এতিয়াৰ অসমীয়া ছবি জগতৰ 10জনী সুন্দৰী অভিনেত্ৰীৰ বিষয়ে, যিসকলে অভিনয় আৰু নিজৰ সৌন্দৰ্যৰ বাবে জনপ্ৰিয়। ভিডিঅ'টো শেষলৈ চাব, আপুনি সেইকেইজনী জনপ্ৰিয় অভিনেত্ৰীৰ বিষয়ে সম্পূৰ্ণকৈ জানিব পাৰিব আৰু লগতে তেওঁলোকৰ ছ'চিয়েল মিডিয়াৰ আইডি লিংক আমাৰ ডেছক্ৰিপশ্যনত পাব। সুন্দৰী অভিনেত্ৰীৰ তালিকাৰ 10 নম্বৰত আহে দেৱাশ্ৰী গগৈ। দিহিঙে দিচাঙেৰে পৰিচিত দেৱাশ্ৰী গগৈক আপোনালোকে ভালকৈ জানে। তেওঁ এজনী মডেল হোৱাৰ লগতে বিভিন্ন জনপ্ৰিয় অসমীয়া মিউজিক ভিডিঅ'বিলাকত অভিনয় কৰিছে। তেওঁ অভিনয় কৰা প্ৰথম অসমীয়া জনপ্ৰিয় চলচ্চিত্ৰখনৰ নাম হৈছে হৰি ওম আৰু সেই চলচ্চিত্ৰখন পৰিচালনা কৰিছিল অনুপজ্যোতি ৰাভাই। সুন্দৰী অভিনেত্ৰীৰ তালিকাত 9 নম্বৰত আহে আলিস্মিতা গোস্বামী। ৰেঙনি নামৰ অসমীয়া চেনেলটোৰ আইনা মেঘা চিৰিয়েলখনৰ গৌৰী চৰিত্ৰটোৰে পৰিচিত। আলিস্মিতাৰ অভিনীত প্ৰথম অসমীয়া ছবিখনৰ নাম হৈছে মায়াবিনী। তেওঁ অভিনয় কৰা দুখন ছবি ক্ৰমাৎ উল্কা, ককাইদেউ বিন্দাছ চলিত বছৰৰ শেষৰ ফালে ৰিলিজ হোৱাৰ আশা আছে। তেওঁ অভিনয় কৰা প্ৰথমখন বলিউড চলচ্চিত্ৰ ব্লেকবোৰ্ড ভাৰ্চেছ হোৱাইটবোৰ্ড অতি কম সময়ৰ ভিতৰত ৰিলিজ হ'ব। সুন্দৰী অভিনেত্ৰীৰ তালিকাৰ 8 নম্বৰত আহে সুনিতা কৌশিক। সুনিতা কৌশিক নিজৰ অসাধাৰণ পাৰফৰ্মেন্সৰ বাবে জলিউডত জনপ্ৰিয়। তেওঁ অভিনয় কৰা টেলিভিছন চিৰিয়েলবিলাক ক্ৰমাৎ অনুৰাধা, কি নাম দি মাতিম, মৰমৰ অনুৰাধা ইত্যাদি। প্ৰফেশ্যনৰ বিষয়ে ক'বলৈ গ'লে তেওঁ এজনী কথক ডান্সাৰ আৰু এতিয়ালৈকে তেওঁ 60ৰো অধিক জনপ্ৰিয় মিউজিক ভিডিঅ'ত অভিনয় কৰিছে। তেওঁ অভিনয় কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰবিলাকৰ ভিতৰত প্ৰিয়াৰ প্ৰিয়, অজানিতে মনে মনে আদি জনপ্ৰিয়। আমাৰ তালিকাৰ 7 নম্বৰত অহা সুন্দৰীজনীৰ নাম হৈছে প্ৰিয়ংকা বৈশ্য। প্ৰিয়ংকা বৈশ্যই অভিনয় কৰা জনপ্ৰিয় মিউজিক ভিডিঅ'বিলাক হৈছে ক্ৰমাৎ ডিস্কো ফণ্টি, টেক্সি গাড়ী, দেহা তোমাৰ লাহতি ইত্যাদি। তেওঁ অভিনীত পিটিকি পিটিকি মিউজিক ভিডিঅ'টোৰ বাবে এতিয়াও বিবাদত আছে। অতি কম সময়ৰ ভিতৰত প্ৰিয়ংকাৰ অভিনীত প্ৰথম ছবিখন ৰিলিজ হ'বলৈ গৈ আছে। এই ফিল্মখনত প্ৰিয়ংকা এজনী মুখ্য অভিনেত্ৰী হিচাপে ৰবি শৰ্মাৰ লগত অভিনয় কৰিছে। সুন্দৰী অভিনেত্ৰীৰ তালিকাৰ 6 নম্বৰত অহা সুন্দৰীজনী হৈছে কৰবী শৰ্মা। কৰবীয়ে খাৱৈ, দ্য ডেঞ্জাৰ জ'ন, লাভ ইন বেংকক এনেকুৱা ফিল্মবিলাকত কাম কৰিছে। তেওঁ অভিনয় কৰা প্ৰথম চলচ্চিত্ৰখন হৈছে ছায়া। ছবিখন পৰিচালনা কৰিছিল ৰোহন পাটৰে। কৰবীয়ে 2011 চনত টেলিভিছন চিৰিয়েলত ছাপৰ্টিং ৰোল হিচাপে কাম কৰি কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ এজনী জনপ্ৰিয় বিহু ডান্সাৰ হিচাপে পৰিচিত। আমাৰ তালিকাৰ 5 নম্বৰত অহা সুন্দৰীজনী হৈছে ধৃতিস্মিতা ডেকা। ধৃতিস্মিতা এজনী কটন ইউনিভাৰ্চিটিৰ ছাত্ৰী আৰু তেওঁ জনপ্ৰিয় ডান্সাৰ হিচাপেও পৰিচিত। তেওঁ এতিয়ালৈকে 40ৰো অধিক মিউজিক ভিডিঅ'বিলাকত প্ৰতিভা প্ৰকাশ কৰিছে, লগতে অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা ষ্টেজ শ্ব'বিলাকতো অংশগ্ৰহণ কৰা দেখা যায়। তেওঁৰ ইউনিক ফটোগ্ৰাফী ষ্টাইলৰ বাবে মষ্ট ফলোৱাৰ্ছ থকা 5গৰাকী অসমীয়া অভিনেত্ৰীৰ ভিতৰত আহে। সুন্দৰী অভিনেত্ৰীৰ তালিকাৰ 4 নম্বৰত আহে অমৃতা গগৈ। অমৃতা গগৈ এজনী সকলোতকৈ জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ যোৱা 3 বছৰৰ ভিতৰত 6খন অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছে। অমৃতাই 2015 চনত অনুষ্ঠিত হোৱা প্ৰাক চিনে এৱাৰ্ড নৰ্থ ইষ্টৰ পৰা তেওঁ অভিনীত তেওঁৰ প্ৰথম চলচ্চিত্ৰ অহেতুকৰ বাবে বেষ্ট এক্টৰ ইন ফিমেল এৱাৰ্ড পাবলৈ সক্ষম হৈছে। তেওঁ দৰাচলতে 2016 পৰা 2017 চনলৈ মোবাইল থিয়েটাৰ হেঙুলত অভিনয় কৰাৰ পিছৰ পৰাই অভিনয়ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। আমাৰ তালিকাৰ 3 নম্বৰত আহে অনন্যা কাশ্যপ। অনন্যা কাশ্যপ এজনী এনেকুৱা অভিনেত্ৰী যিয়ে নেকি এছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীত বহুমুখী অভিনয়ৰ আৰম্ভণি কৰিছিল।
আচলতে তেওঁ বিহু ডান্সক নিজৰ প্ৰফেশ্যন হিচাপে বাছি লৈছে আৰু দেশৰ বহু ঠাইত নিজৰ বিহু ডান্সৰ পাৰফৰ্মেঞ্চ কৰি আহিছে। তেওঁ অভিনয় কৰা মিউজিক ভিডিঅ'বিলাকৰ ভিতৰত মাছলৈ গৈছিলুং, মৰিলুং আদি অন্যতম। অনন্যাৰ অভিনীত প্ৰথম অসমীয়া চলচ্চিত্ৰখন হৈছে ভাল পাব নাজানিছিলোঁ। ইয়াক 2013 চনত নিৰ্মাণ কৰিছিল। তেওঁ এতিয়ালৈকে বহুতো টেলিভিছন চিৰিয়েলত অভিনয় কৰিছে। লগতে তেওঁৰ আপকামিং অসমীয়া চলচ্চিত্ৰখন হৈছে তুমি। অতি কম সময়ৰ ভিতৰত ইয়াক ৰিলিজ কৰা হ'ব। সুন্দৰী অভিনেত্ৰীৰ তালিকাত 2 নম্বৰত আহে দীপলিনা ডেকা। সাধাৰণতে দীপলিনা ডেকা এজনী গায়িকা, অভিনেত্ৰী, ইঞ্জিনিয়াৰ আৰু লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজনী বেডমিণ্টন প্লেয়াৰ। এইজনী মাল্টি টেলেণ্ট অভিনেত্ৰীগৰাকীৰ প্ৰথম চলচ্চিত্ৰখন হৈছে জনপ্ৰিয় অসমীয়া গায়ক জুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত অসমীয়া ব্লকবাষ্টাৰ ছবি মিছন চাইনা। তেওঁ কথক ডান্সৰ প্ৰশিক্ষণ লৈছে আৰু লগতে তেওঁ এজনী ক্লাছিকেল ডান্সৰ নিপুণ প্ৰশিক্ষক হিচাপে পৰিচিত। আমাৰ তালিকাৰ অন্যতম 1 নম্বৰ অসমীয়া সুন্দৰীজনীৰ নাম হৈছে হিমাক্ষী কলিতা। হিমাক্ষীৰ হাঁহিয়ে সঁচাকৈ আপোনাকো আকৰ্ষিত কৰিব। 20 বছৰীয়া এই অভিনেত্ৰীগৰাকীয়ে অসমীয়া চলচ্চিত্ৰ জগতত সুন্দৰী অভিনেত্ৰীবিলাকৰ ভিতৰত সকলোতকৈ বেছি ইনষ্টাগ্ৰাম ফলোৱাৰ্ছ থকা অভিনেত্ৰী। টেলিভিছন চিৰিয়েলৰ বৈদেহী কেৰেক্টাৰটোৰ বাবে হিমাক্ষী জনপ্ৰিয়। তেওঁ কাপল শ্বৰ্ট চলচ্চিত্ৰ আৰু মিউজিক ভিডিঅ'বিলাকৰ বাবে জনপ্ৰিয়। তেওঁক এতিয়ালৈকে কোনো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰা দেখা পোৱা নাই। এইকেইজনীয়ে আছিল অসমীয়া চলচ্চিত্ৰ জগতৰ 10জনী সকলোতকৈ সুন্দৰী অভিনেত্ৰী। আপুনি ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব। লগতে এনেকুৱা ফেক্ট ভিডিঅ'বিলাক পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো টিপি দিয়ক।